তো গাইজ ভিডিঅ' আৰম্ভ কৰাতে আজি গধূলিয়ে হ'ল মানে আহিছিলোঁ 3টামান বজাতে আহিছিলোঁ কিন্তু 2টামান ভাড়া মাৰিলোঁ এনেকৈ কিন্তু ভিডিঅ' বনোৱা যোৱা নাই অকণমান দেৰিকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু কেতিয়া আকৌ মানে বতৰটো এনেকুৱা কৰি আছে না মানে কোনো গেৰাণ্টি নাই কোন মুহূৰ্তত বৰষুণ আহি যায় সেইকাৰণে আৰু ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ মানে এইকেইদিন সদায় মানে এনেকুৱা পাই আছোঁ মানে ভাড়া শান্তিমতে ভাড়া মাৰিব পৰা নাই মানে কোনোবা দিনা ৰাতিপুৱাই আহোঁ বুলি ভাবোঁ সেইদিনাখন ৰাতিপুৱাই বৰষুণ মাৰি দিয়ে যোনদিনাখনে আকৌ ৰাতিপুৱা বৰষুণ নেদে আহোঁ সোনকালে আহি কিনে আপোনাৰ 2-3টামান বজাত পূৰা বৰষুণ মাৰি দিয়ে মানে এনেকুৱা অশান্তি দিছে না বৰষুণ যাকে মানে এতিয়াও আহিব কিজানি কোন মুহূৰ্তত আহি গেৰাণ্টি নাই মই ইয়াতে গৈ আপোনাৰ ISBTৰ ওচৰত আহিছিলোঁ ভাড়া এটা লৈ কিনে আপোনাৰ হাতীগাঁৱৰ পৰা ভাড়াটো লৈ আহিছিলোঁ কিন্তু আকৌ এতিয়া আকৌ ভাড়াটো নামাই দিয়াৰ পিছত আকৌ ইয়াৰ পৰাই পাৰ্চেল এটা লাগিছে আকৌ হাতীগাঁৱক লাগি এতিয়া হাতীগাঁৱত যাই আছোঁ বাৰু এইটো মনত কিবা আছে এতিয়া হাতীগাঁৱত যাইহে আছোঁ ৰ'ব কিন্তু তাৰ পৰা আকৌ ভাড়া পাওঁ নে নাপাওঁ গাইজ মই এটা কথা ধৰিব নোৱাৰোঁ দুনিয়াৰ চলি আহি কিনে এটা ISBTত ভাড়া লাগে লং ভাড়া লাগে বা ডাঙৰ ডাঙৰ ভাড়া লাগে মোৰ আজিলৈকে এটা ভাড়া লাগিব নাই ISBTৰ পৰাই যেই কেইদিন আছোঁ সেইকেইদিনে মানে একদম খালী খালী গৈছোঁ খালি পাৱাৰ ভিতৰত আজিয়ে যদি ভাড়া এটা পাইছোঁ তাকো এইটো জালুকবাৰী চাইডো নহয় আপোনাৰ হাতীগাঁৱৰ হ'ব বাৰু কথা নাই হাতীগাঁৱৰ পৰা যে বোলে গণেশগুৰি চাইডে অলপ গুচি যাম সেইফালে গাইজ এইমাত্ৰ লগৰ এটা ফোন কৰিলা জালুকবাৰী ফালে বোলে পুৰা বৰষুণ মাৰি আছে কিন্তু তাড়াতাড়ি পাৰ্চেলটো যাই কিনে ডেলিভাৰ কৰিলোঁ নহ'লে ফাঁচি যাব লাগিব বেয়াকৈ গাইজ পাৰ্চেলটো ডেলিভাৰ কৰি দিলোঁ আৰু এইটো ভাড়াত দেখাইছিল আপোনাৰ 100 টকা কিন্তু কাষ্টমাৰে দিলে 130 টকা কাষ্টমাৰটো ভাল আছিল অলপ সেইকাৰণে সি বুজি পাই কিনে আৰু পইচাটো মিলাই দিছে এতিয়া ইয়াতে ৰখি আছোঁ মই ইয়াতে ভাড়া চাড়া বৰ্তমান লগা নাই চাওঁ লাগে নেকি অলপ টাইম ৰখি লওঁ যদি নালাগে আৰু গুচি যাম মানে কাৰণ আপোনালোকে দেখা পাইছে পিছফালে মেঘচেক বৰষুণ কেনেকৈ আহিছে চাওক কোন মুহূৰ্তত দিয়ে কোনো গেৰাণ্টি নাই মানে এইফালে বৰষুণ দি দিলে অলপ আলনি লাগি যাব মানে বান্দৰ ভিজাই দিব লাগিব সেইদিনৰ দৰে সেইকাৰণে বাৰু ভাড়া মই চাই আছোঁ ভাড়া লগা নাই আৰু আৰ্নিং কিমান হয় বাৰু মই আপোনালোকক দেখাই আছোঁ লাষ্টত দেখাই আছোঁ এইটো এই মানে গাইজ বহুত ডাঙৰ বিপদ এটাত পৰিলোঁ মানে হাতীগাঁৱত যি গৈছিলোঁ ভাড়াটো লৈ পেলাই তাতে অলপ টাইম ৰখাৰ পিছত মানে কি হ'ল আপোনাৰ ভাড়া এটা লাগিল ভাড়াটো আনিব গ'লোঁ আনিব যোৱাৰ পিছত মানে কাষ্টমাৰ বৰষুণ দি দিলে বৰষুণ দিয়াৰ পিছত কাষ্টমাৰটো ক'লে যে ভাইটি মইতো বৰষুণত ভিজি কিনে গ'লে দিগদাৰ হ'ব অলপ বেমাৰ হৈছে ৰেইনকোটো নাই তাৰপিছত আপোনাৰ কাষ্টমাৰটো অহা কথা আছিল গণেশগুৰি তাৰপিছত মোক ক'লে মই 50 টকা দেখাইছিল মানে মোক কৈছে যে পইচাটো মই দি দিওঁ তুমি বেয়া নাপাবা আৰু ৰাইডটো কেঞ্চেল কৰি দিয়া মই কোনো কথা নাই বাৰু সেনেকুৱা কাষ্টমাৰে পইচাটো দি দিলে তাৰ দ্বাৰা বৰষুণ দিলে না পূৰা জোৰতে দিছে বৰষুণ তাৰপিছত মই ৰেইনকোটটো পিন্ধি পেলাই আহি আছোঁ আহি কিনে আপোনাৰ গণেশগুৰি পালোঁ গণেশগুৰি পোৱাৰ লগে লগে মানে এটা ভাড়া লাগি গৈছে আপোনাৰ এইটো ফালৰ গৌৰীপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক মই বোলেতো ভালেই হ'ল সেইফালে আৰু ভাড়া এটা পালোঁ লৈ যাওঁ তাৰপিছত অকণমান আহি কিনে গাড়ীখনে ইমান জ্বালা দিছে না মানে ওই বৰষুণ দিওঁতে টেংকিত পানী সোমাইছিল নেকি তাত গাড়ীটো ষ্টাৰ্টটো বন্ধ হৈ যায় তাৰপিছত আৰু মাথা নষ্ট হৈ গৈছে মোৰ তাৰপিছত ওচৰতে গেৰেজ এখন আছিল তাতে দেখাওঁতে মানে কাৰ্বুৰেটাৰৰ তলত মানে যিটো তেল থাকে সেই তেলটো ওলাই দিছে তাৰপিছতো গাইজ প্ৰব্লেমটো 100% চল্ভ হোৱা নাই এতিয়া মানে গোটেই টেংকিটো খুলি কিনে তেলটো গোটেই উলিয়াই পেলাই দিব লাগিব আৰু টেংকিটো ভালকৈ চাফা কৰিব লাগিব মানে মাজে মাজে মিছ মাৰি আছে গাড়ীখন মানে বেছি পিক আপ দিলে ষ্টাৰ্ট বন্ধ হৈ যায় কিবাকে লাহে লাহে আহি কিনে মানে আপোনাৰ ইয়াতে গৌৰীপুৰৰ কাষ্টমাৰটো ড্ৰপ কৰি দিলোঁ কিন্তু গাইজ কাষ্টমাৰটো কিন্তু মজা কাষ্টমাৰ মানে কি ক'ম আৰু এনেকুৱা কাষ্টমাৰ পালি আৰু কথা নাই আৰু মানে গণেশগুৰিত মই কৈছিলোঁ যে দাদা ভাড়াটো 150 টকা দেখাইছে আপুনি অকণমান মিলাই দিব বুলি ক'লোঁ কাষ্টমাৰটো বঢ়িয়াকৈ হ'ব দি বুলি ক'লে ইয়াত আহি কিনে আপোনাৰ কিমান দিলে 270 টকা দিলে দেখাইছিল 150 টকা কিন্তু কাষ্টমাৰটো দিলে মোক 270 টকা সেনেকুৱা কাষ্টমাৰ পালি আৰু কি লাগে আৰু তো আজি আৰু বেলেগ ভিডিঅ' চিডিঅ' নবনাওঁ কেনা ময়ো সেই ভিজি পৰি আছোঁ মানে আৰু হ'লে গাড়ীৰো সেই প্ৰব্লেমটো হ'ল না টেংকিত পানী সোমাই গ'ল সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' বনাব সেনেকৈ ইচ্ছা নাগিল এতিয়া এই ৰং চাইড হৈ যোৱাতকৈ এইখিনি জেগাতে গাড়ীটো পাৰ কৰি লৈ যাওঁ আৰু মানে আপোনাৰ এই গৌৰীপুৰত ব্ৰিজটো বনাই আছে না সেইকাৰণে ৰাস্তাটো ব্লক কৰি থৈ দিছে তো এফালেদি মানে এই শ্বৰ্ট কাটিং মাৰিব লাগিব এনেকৈ নহ'লে উপায় নাই এই যাই লওঁ দিয়ক উৰি থৈ যাব গাড়ী
স্ক্ৰু ড্ৰাইভাৰ নাই লগত এতিয়া, নহ'লে তল কাৰ্বৰেটৰৰ তলত তেলখিনি পেলাই দিলে মানে পানীখিনিও ওলাই গ'ল হয়। আহিছা। প্ৰব্লেমটো মানে গাইছ, মানে আজি জাষ্ট এটা প্ৰব্লেম ঠিক কৰিছোঁ, মানে চেইনটোৰ পূৰা আৱাজ ওলাই থাকে। চেইনটো আজি মানে এখন দোকানত মানে উল্টাকৈ লগাই দিলোঁ, মানে ভাল কৰিলোঁ, সেই প্ৰব্লেমটো শেষ কৰিলোঁ। আকৌ এটা নতুন প্ৰব্লেম ওলাইছে। মানে গাইছে গাড়ীখনৰ কিবা এটা হৈছে মোৰ, মানে আজি আপোনাৰ প্ৰায় 6 মাহ 7 মাহ মান হ'ল। গাড়ীখনৰ মানে এনেকুৱা কৰিছে, মানে মোৰ অৱস্থা বেয়া কৰি পেলাইছে। এটাৰ পিছত এটা প্ৰব্লেম, এটা ঠিক কৰিলে এটা ওলায়। তো মানে কোনোবা দিনা এনেকুৱা লাগি যায় না, ক'ৰবাত নদী চদী পেলাই দেওঁ লাগে। কিন্তু গাইছ পেলাই দিলে কি হ'ব? লগত পইচাও নাই হাতত, নতুন গাড়ী এখন কিনিবা, সেইকাৰণে আৰু একে চলাই থাকিব লগা হৈছে আৰু, উপায় নাই আৰু। দে গাইছ, আজি আৰু বেছি কথা লাম্বা নকৰোঁ, তো মানে মই ঘৰ পাবা হৈছে। আজিৰ ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰি দিওঁ আৰু।